প্ৰিয়ম জাহ্নবীৰ ব্লগ এণ্ড ৰেচিপিলৈ স্বাগতম জনাই আজি আপোনালোকৰ ওচৰলৈ ৰৌ মাছ আৰু সৰিয়হৰ এখন তৰকাৰী লৈ আহিছোঁ। আহকচোন এতিয়া মই ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মাছ লৈছোঁ। মাছখিনিত ভালদৰে ধুই অলপ পৰিমাণে নিমখ অলপ পৰিমাণে হালধি দি ভালদৰে সানি ল'ম। কেৰাহী এখনত তেল গৰম হ'বৰ কাৰণে পাতি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মাছ তাত দি দিছোঁ। লক্ষ্য ৰাখিব, যদি কেৰাহীখনত গৰম নহওঁতে তেল দিয়া যায় তেতিয়াহ'লে মাছবিলাক ভাগি যায়। এতিয়া মাছখিনি ফ্ৰাই কৰি থকা সময়তে মই বাকীখিনি বস্তু যোগাৰ কৰি লওঁ। এতিয়া মিক্সিৰ সৰু বাতিটোত এচামুচ জিৰা, 2 চামুচ সৰিয়হ ব্যৱহাৰ কৰিছোঁ। সৰিয়হ আৰু জিৰাখিনি মই আগতে ধুই ভালদৰে ৰ'দত শুকুৱাই লৈছোঁ কাৰণে তিয়াই থোৱা নাই। কেইটামান জালুক, 2টা কেঁচা জলকীয়া, অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। সৰিয়হৰ পেষ্ট তৈয়াৰ কৰোঁতে কেঁচা জলকীয়া আৰু নিমখ দিলে সৰিয়হখিনি তিতা ভাৱ নাহে। এতিয়া অলপ পানী দি পেষ্ট বনাই ল'ম। মিডিয়াম চাইজৰ 3টা বিলাহী লৈছোঁ, এইকেইটাও পেষ্ট বনাই ল'ম। সৰিয়হ আৰু বিলাহীৰ পেষ্ট ৰেডি হৈ গ'ল। এতিয়া ইয়াত 4টা মিডিয়াম চাইজৰ পিঁয়াজ মিহিকৈ কাটি ল'লোঁ। এতিয়া মাছ ফ্ৰাই কৰা তেলখিনিতে 2টা তেজপাত দি পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে গেছটো মিডিয়াম ফ্লেমত দি ভাজি ল'ম। পিঁয়াজৰ ৰংটো সলনি হোৱাৰ লগে লগে ইয়াত এচামুচ নহৰুৰ পেষ্ট দি দিম। নহৰুৰ পেষ্টটো দি 30 ছেকেণ্ডমান ভাজাৰ পাছত সৰিয়হৰ পেষ্টটো ইয়াত ঢালি দিম। সৰিয়হখিনি দি এনেদৰে লৰাই অলপ পৰিমাণে হালধি দিম। এনেদৰে 30 ছেকেণ্ডমান লৰাই থকাৰ পাছত মই বিলাহীৰ পেষ্টটো ইয়াত ঢালি দিম। বিলাহীখিনি দিয়াৰ পাছতহে মই নিমখটো ইয়াত দিম। বিলাহী দিয়াৰ পাছত নিমখ দিলে তেতিয়া বিলাহীখিনি সোনকালে ভাজি হয়। সোৱাদ অনুসৰি নিমখ দিব, মই ইমানখিনিয়ে দিছোঁ। ইয়াত মই কোনো ধৰণৰ জলকীয়া গুড়া ব্যৱহাৰ কৰা নাই। কালাৰ কৰিব বিচাৰিলে আপোনালোকে দিব পাৰে। এতিয়া মই ঢাকনখন লগাই 5 মিনিটৰ কাৰণে গেছটো ল' ফ্লেমত থ'ম। 4-5 মিনিটমানৰ পাছত ঢাকনখন গুচাই এনেদৰে লৰাই দিলোঁ, নহ'বা তলৰ পৰা জ্বলি যোৱাৰ চান্স থাকে। সেইকাৰণে মাজে মাজে ঢাকনখন গুচাই লৰাই থাকিব লাগে। এতিয়া আকৌ 3 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিলোঁ। পুনৰ ঢাকনখন আঁতৰাই চাইছোঁ, এয়া দেখিছেনে তেল বিৰিঙি আহিছে। এনেকুৱা সময়তে মই ইয়াত অলপ গৰম পানী দি দিম। গৰম পানীখিনি দি এটা বুৰবুৰণি অহাৰ লগে লগে ইয়াত মই মাছ কেইপিচ দি দিম। মাছ কেইপিচ দি গেছটো ল' ফ্লেমত ৰাখি 5 মিনিটৰ কাৰণে ঢাকি দিম। 5 মিনিট হৈ গ'ল। 5 মিনিটৰ পাছত এনেদৰে মাছ কেইপিচ লুটিয়াই দিম। ইয়াত মই পানীৰ পৰিমাণটো খুব কমাই দিছোঁ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব পাৰে। মাছ কেইপিচত সৰিয়হটো লাগি থাকিলে
খাই বেছি ভাল লাগে। এয়া এনেকুৱা সময়তে দুটা কেঁচা জলকীয়া, অলপমান কেঁচা ধনিয়া ইয়াত দি গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এই ৰেচিপিটোত মই আদা ব্যৱহাৰ কৰা নাই, আপোনালোকে যদি বিচাৰে আদা দিব পাৰে। ইয়াত মই গৰম মছলাও ব্যৱহাৰ কৰা নাই। গৰম মছলা ব্যৱহাৰ কৰিলে সৰিয়হৰ আচল গন্ধটো নাইকিয়া হৈ যায় কাৰণে ব্যৱহাৰ কৰা নাই। এনেদৰে খাই মই বৰ ভাল পাওঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে জনাব।